প্ৰিয় দৰ্শক, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি এনে এক চিৰন্তন আৰু গভীৰ সত্য লৈ আহিছো, যি সত্য যদি আপুনি আজিও অনুধাৱন কৰিব নোৱাৰে, তেন্তে হয়তো গোটেই জীৱন কেৱল পৰিশ্ৰমেই কৰি যাব, কিন্তু তাৰ প্ৰকৃত ফল লাভ কৰিবলৈ বহু পলম হৈ যাব। আপুনি বাৰু মকৰ ৰাশিৰ নেকি? যদি হয়, তেন্তে নিৰ্জনত কেতিয়াবা বহি নিজকে প্ৰশ্ন কৰিছেনে, কিয় আপোনাৰ জীৱনত সকলো প্ৰাপ্তি ইমান পলমকৈ আহে? কিয় আন মানুহে যিটো বস্তু অতি সহজে হাতৰ মুঠিতে পায়, সেই একেটা বস্তু পাবলৈ আপুনি অহৰ্নিশে এক অদৃশ্য সংগ্ৰাম কিয় কৰিবলগীয়া হয়? আজি আমি আপোনালোকক এনে কিছুমান ৰহস্যময় কথা জনাবলৈ ওলাইছো, যিবোৰ হয়তো আপুনি আগতে কেতিয়াও শুনা নাই। বিশেষকৈ 2026 চনৰ পিছত আপোনাৰ জীৱনলৈ এনে এক সময় আহিবলৈ গৈ আছে, য'ত আপুনি বছৰ বছৰ ধৰি কৰি থকা নীৰৱ পৰিশ্ৰমৰ ফল লাভ কৰিব পাৰে। কিন্তু সাৱধান, আপোনাৰ মাত্ৰ এটা ভুল সিদ্ধান্তই সেই সোণোৱালী প্ৰাপ্তিক পুনৰ বহু যোজন দূৰলৈ ঠেলি পঠিয়াব পাৰে। কাৰণ আজি আমি গভীৰভাৱে বিশ্লেষণ কৰিম 2026 চনৰ পৰা 2030 চনলৈকে আপোনাৰ জীৱনৰ আধ্যাত্মিক আৰু ভৌতিক দিশত কি কি যুগান্তৰকাৰী পৰিৱৰ্তন হবলৈ গৈ আছে, কোনবোৰ মানুহ আপোনাৰ জীৱনলৈ দেৱদূত বা আশীৰ্বাদ স্বৰূপ হৈ আহে, আৰু কোন বয়সত আপোনাৰ জীৱনত আটাইতকৈ ডাঙৰ আৰ্থিক আৰু মানসিক উন্নতিৰ যুগ মুকলি হ'ব। তেন্তে আহক মহাকাশৰ সেই ৰহস্যময় তৰাবোৰৰ মাজত লুকাই থকা মকৰ ৰাশিৰ সেই কঠিন কিন্তু ধ্ৰুৱ সত্যৰ সন্ধান কৰো। ৰাশিচক্ৰৰ 12টা ৰাশিৰ ভিতৰত আপোনাৰ ৰাশি মকৰ হৈছে 10ম ৰাশি। এই ৰাশিৰ অৰ্থই হৈছে কৰ্ম, অটল দায়িত্ব আৰু নিৰ্মম বাস্তৱতা। এই ৰাশিৰ অধিপতি স্বয়ং কৰ্মফলদাতা ন্যায়াধীশ শনিদেৱ। সেয়েহে আপোনাৰ জীৱনৰ আৰম্ভণিৰ পৰা এটা কথা অতি স্পষ্ট, বিশ্ব ব্ৰহ্মাণ্ডই আপোনাক বিনা পৰিশ্ৰমে একোৱেই নিদিয়ে। আপুনি যি পাব নিজৰ ঘাম আৰু তেজেৰে আৰ্জন কৰা পৰিশ্ৰমৰ বিনিময়তহে পাব। বাহিৰৰ পৰা চালে আপোনাক অতি শান্ত, গম্ভীৰ আৰু নিৰ্বিকাৰ যেন লাগে, কিন্তু আপোনাৰ অন্তৰাত্মাত অহৰহ চলি থাকে এক সূক্ষ্ম হিচাপ নিকাচ। ক'ত লাভ, ক'ত লোকচান, কোন পথত শুদ্ধ, কোনটো ভুল, সেয়া আপোনাৰ আধ্যাত্মিক দৃষ্টিয়ে আগতীয়াকৈ অনুভৱ কৰিব পাৰে। আপোনাৰ আটাইতকৈ ডাঙৰ ঐশ্বৰিক শক্তিটো কি আপুনি জানেনে? আপুনি মন্থৰ গতিত চলে, কিন্তু কেতিয়াও থমকি নৰয়। বহু মানুহে জীৱনৰ দৌৰত অতি দ্ৰুতগতিত আৰম্ভণি কৰে আৰু মাজবাটতেই ভাগৰি পৰে, কিন্তু আপুনি এবাৰ যিটো পথত খোজ দিয়ে, লক্ষ্যস্থান নোপোৱালৈকে আপোনাৰ যাত্ৰা অব্যাহত থাকে। কিন্তু ইয়াৰ মাজতো আপোনাৰ এক অদৃশ্য বাধা আছে। বহু সময়ত আপুনি কোনো এটা কাম আৰম্ভ কৰিবলৈকে বৰ বেছি পলম কৰি পেলাই, আকৌ অলপ পিছত কৰিম আৰু অলপ ভাবি লওঁ, এই চিন্তাই আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈ থিয় দিয়ে। আকৌ এটা ডাঙৰ সত্য হ'ল, আপুনি সহজে কাকো নিজৰ অন্তৰৰ কথা নকয় আৰু সহজে কাকো বিশ্বাস নকৰে, কাৰণ আপোনাৰ আত্মাই অতীতৰ বহু আঘাতৰ স্মৃতি কঢ়িয়াই ফুৰে। কিন্তু এবাৰ যদি আপুনি কাৰোবাক বিশ্বাস কৰে, তেন্তে নিজৰ সমগ্ৰ সত্তা দি সেই সম্পৰ্ক ৰক্ষা কৰে। সেয়েহে আপোনাৰ জীৱনত মানুহৰ ভিৰ কম হলেও যিসকল আছে, তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক মহাসাগৰৰ দৰেই গভীৰ। আপুনি হঠাতে আৱেগৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত নলয়, সময় লয়, গভীৰভাৱে চিন্তা কৰে, আৰু এবাৰ যি সিদ্ধান্ত লয় তাৰ পৰা অলপো পিছ হুহুকি নাহে। পৃথিৱীয়ে আপোনাক হয়তো আউটডেটেড বুলি ভাবিব পাৰে, কিন্তু প্ৰকৃততে আপুনি ট্ৰেণ্ডি বা স্থিৰ, আৰু আপোনাৰ এই স্থিৰ প্ৰকৃতিয়েই এদিন আপোনাক সকলোতকৈ বহু যোজন আগুৱাই লৈ যাব। এক কথাত ক'বলৈ গ'লে ধীৰ, পৰিশ্ৰমী, দূৰদৰ্শী আৰু ভিতৰৰ পৰা অতিশয় শক্তিশালী, এই সকলোবোৰ গুণৰ এক অপূৰ্ব মিশ্ৰণেই হৈছে মকৰ ৰাশি। এতিয়া প্ৰশ্ন হয়, এই বিশেষ স্বভাৱ আৰু জীৱন ধাৰালৈ আপোনাৰ জন্ম কেৱল মকৰ ৰাশিতেই কিয় হ'ল? প্ৰিয় দৰ্শক, পৰমপিতা ঈশ্বৰে বা প্ৰকৃতিয়ে কাকো ভুল ৰাশিত জন্ম নিদিয়ে। আপোনাৰ জন্ম মকৰ ৰাশিত হৈছে, তাৰ অৰ্থ হ'ল আপোনাক এখন ফুলনি বাৰীত বহি সহজ আৰু বিলাসী জীৱন যাপন কৰিবলৈ সৃষ্টি কৰা হোৱা নাই। আপোনাক নিৰ্মাণ কৰা হৈছে পৃথিৱীৰ গধুৰ দায়িত্ব ল'বলৈ, জুইত পুৰি সোণৰ দৰে জিলিকিবলৈ আৰু নিজৰ পৰিশ্ৰমেৰে সমাজত এক মচিব নোৱাৰা স্বাক্ষৰ ৰাখি যাবলৈ। ঈশ্বৰে আপোনাক জীৱনৰ প্ৰকৃত মূল্য কি সেয়া বুজাব বিচাৰে। এটা কথা সদায় মন কৰিব, আপোনাৰ জীৱনলৈ সকলো বস্তু বহু পলমকৈ আহে, কিন্তু যেতিয়া আহে সেই প্ৰাপ্তি চিৰস্থায়ী হয়। আপুনি হয়তো নিৰাশাৰ অন্ধকাৰত বহুবাৰ ভাবিছে, মই ইমান চেষ্টা কৰিছো, ইমান ত্যাগ কৰিছো, তথাপিও মই কিয় সফল হোৱা নাই? কিন্তু সত্যটো হ'ল, আপোনাৰ জীৱনৰ বৃক্ষত ফল ধৰিবলৈ সময় লাগে, কিন্তু এবাৰ যদি ফল ধৰিবলৈ আৰম্ভ কৰে, তেন্তে ই আপোনাৰ সমগ্ৰ জীৱনৰ মানচিত্ৰ সলনি কৰি পেলাব পাৰে। আপুনি কোনো সাধাৰণ জীৱনৰ বাবে জন্মগ্ৰহণ কৰা নাই, আপুনি সেই
সেইজন বিশেষ ব্যক্তি যিয়ে জীৱনৰ ধূলি মাকতিৰ পৰা লাহে লাহে উঠি আহি এদিন নিজৰ এক স্বকীয় আৰু শক্তিশালী সাম্ৰাজ্য গঢ়ি তোলে আৰু ঠিক এই কাৰণে মহাবিশ্বই আপোনাক মকৰ ৰাশিৰ জাতক হিচাপে বাছি লৈছে প্ৰিয় দৰ্শক আপোনালোকে নিজৰ জীৱনৰ এই সংগ্ৰাম আৰু গভীৰ সত্যৰ লগত কিমান দূৰ মিল পাইছে সেয়া তলত কমেন্ট কৰি নিশ্চয় জনাব আপোনালোকৰ প্ৰতিটো অনুভৱ আমাৰ বাবে অমূল্য কমেন্ট বক্সত লিখক হৰ হৰ মহাদেৱ আৰু লগতে আপোনাৰ জন্ম তাৰিখটো লিখিবলৈ নাপাহৰিব প্ৰিয় দৰ্শক আপুনি কেতিয়াবা নিজৰ জীৱনত এটা কথা গভীৰভাৱে লক্ষ্য কৰিছেনে আপোনাৰ জীৱনলৈ হঠাতে এনে কিছুমান মানুহ আহে যাৰ সৈতে চিনাকি হোৱাৰ পিছতেই আপোনাৰ স্থবিৰ হৈ থকা জীৱনটোৱে যেন এক নতুন গতি লাভ কৰে বন্ধ হৈ থকা দুৱাৰবোৰ লাহে লাহে খোল খাবলৈ ধৰে আকৌ ইয়াৰ বিপৰীতে এনেকুৱা কিছুমান মানুহো আহে যাৰ ছাঁ পৰিলেই আপোনাৰ সুন্দৰ জীৱনটো অকাৰণতে ধুমুহাৰ সৃষ্টি হয় মনটো এক বুজাব নোৱাৰা অস্থিৰতাত ভুগিবলৈ ধৰে আৰু চলি থকা কামবোৰো আধৰুৱা হৈ ৰৈ যায় এই কথাখিনি অতি মনোযোগেৰে শুনিব কাৰণ এয়া কোনো সাধাৰণ সংযোগ নহয় এয়া হৈছে মহাজাগতিক শক্তি বা এনাৰ্জিৰ এক ৰহস্যময় খেল প্ৰতিটো ৰাশিৰে এক নিজস্ব মহাজাগতিক স্পন্দন বা তৰংগ থাকে আৰু যেতিয়া আপোনাৰ ৰাশিৰ তৰংগ সঠিক মানুহৰ তৰংগৰ সৈতে মিলি যায় তেতিয়া জীৱনৰ দিশ একেবাৰে সলনি হৈ যাব পাৰে তেন্তে প্ৰশ্ন হয় কোন সেই সকল ব্যক্তি যি আপোনাৰ জীৱনলৈ ঈশ্বৰৰ আশীৰ্বাদ বা পবিত্ৰ আত্মাৰ দৰে আহে সৰ্বপ্ৰথমে আহে বৃষ ৰাশিৰ মানুহ এই ৰাশিৰ ব্যক্তিসকলে আপোনাৰ অস্থিৰ মনটোক স্থিৰ কৰে আৰু আপোনাৰ সংগ্ৰামময় জীৱনলৈ এক শান্তিপূৰ্ণ ভাৰসাম্য কঢ়িয়াই আনে ইয়াৰ পিছতে আহে মিথুন ৰাশি আপুনি যিহেতু প্ৰতিটো কথাতে অতিৰিক্ত চিৰিয়াছ বা গম্ভীৰ হৈ পৰে মিথুন ৰাশিৰ মানুহে আপোনাক জীৱনটোত এক নতুন আৰু সতেজ দৃষ্টিকোণেৰে চাবলৈ শিকায় তৃতীয়তে আহে কন্যা ৰাশি কন্যা ৰাশিৰ সৈতে আপোনাৰ সম্পৰ্ক অতি বাস্তৱসন্মত আৰু ব্যৱহাৰিক এই ব্যক্তিসকলে আপোনাক জীৱনৰ বিভ্ৰান্তিৰ মাজতো সঠিক পথত খোজ কাঢ়িবলৈ শক্তি যোগায় ইয়াৰ পিছত আহে তুলা ৰাশি তুলা ৰাশিৰ মানুহবোৰে আপোনাৰ জীৱনলৈ এক স্নিগ্ধ শান্তি কঢ়িয়াই আনে তেওঁলোকে আপোনাক সম্পৰ্কবোৰ কেনেকৈ ধুনীয়াকৈ জীয়াই ৰাখিব লাগে তাৰ কলা শিকায় আৰু শেষত কুম্ভ ৰাশি এই ব্যক্তিসকল আপোনাৰ জীৱনলৈ নতুন সুযোগৰ বতৰালৈ আহে তেওঁলোকে আপোনাক সৰু পজাঘৰৰ পৰা ওলাই আহি বিশাল আকাশৰ দৰে ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰে এক কথাত ক'বলৈ গ'লে যদি এইকেইটা ৰাশিৰ মানুহ কেতিয়াবা আপোনাৰ জীৱনলৈ আহে তেন্তে তেওঁলোকক কেতিয়াও হেৰাই যাবলৈ নিদিব কাৰণ বহু সময়ত এই সঠিক মানুহবোৰেই আপোনাৰ ভাগ্যৰ বন্ধ দুৱাৰ মুকলি কৰাৰ চাবিকাঠি হৈ পৰে প্ৰিয় দৰ্শক এতিয়া আহো সেই আটাইতকৈ গুৰুত্বপূৰ্ণ ৰহস্যটোলৈ আপোনাৰ জীৱনত প্ৰকৃত আৰু স্থায়ী পৰিৱৰ্তন কেতিয়া আহে মকৰ ৰাশিৰ জাতক হিচাপে আপুনি এটা কথা চিৰকাল মনত ৰাখিব লাগিব আপোনাৰ জীৱনত কোনো বস্তুৱেই হঠাতে আকাশৰ পৰা সৰি নপৰে সকলোবোৰ প্ৰাপ্তি সময়ৰ গভীৰ গৰ্ভৰ পৰা লাহে লাহে প্ৰকাশ পায় আপোনাৰ ৰাশিৰ অধিপতি হৈছে শনিদেৱ আৰু শনিৰ অৰ্থই হৈছে বিলম্ব কঠোৰ পৰীক্ষা আৰু তাৰ পিছতেই প্ৰকৃত ফল প্ৰাপ্তি ঠিক এই কাৰণেই ৩০ৰ পৰা ৩২ বছৰ বয়সলৈকে আপুনি কেৱল কঠোৰ পৰিশ্ৰম কৰে নিৰন্তৰ সংগ্ৰাম কৰে কিন্তু প্ৰাপ্য ফলৰ পৰা বঞ্চিত হৈ ৰয় আমি এই কথা কোৱা নাই যে আপুনি একেবাৰে একো নাপাব যদি পূৰ্বজন্মৰ সুকৰ্মৰ ফলত আপোনাৰ ভাগ্যত আগতেই কিবা লিখা আছে তেন্তে নিশ্চয় পাব কিন্তু জ্যোতিষ শাস্ত্ৰৰ গভীৰ ৰহস্য অনুসৰি আপোনাৰ জীৱনৰ প্ৰকৃত সোণোৱালী অধ্যায় আৰম্ভ হয় ৩০ বছৰ অতিক্ৰম কৰাৰ পিছতহে বিশেষকৈ ৩২ বছৰ বয়সৰ আশে-পাশে আপোনাৰ জীৱনলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আহে এই সময়ছোৱাত আপোনাৰ আধ্যাত্মিক চকু মুকলি হয় আৰু আপুনি অনুধাৱন কৰিবলৈ আৰম্ভ কৰে যে আপোনাৰ জীৱনৰ প্ৰকৃত লক্ষ্য কি কোনটো পথ আপোনাৰ বাবে সঠিক আৰু কোনটো ভুল ইয়াৰ আগতে আপুনি বহু ঠাইত নিজকে প্ৰমাণ কৰিবলৈ বৃথা চেষ্টা কৰিছিল বহুতো উজুতি খাইছিল কিন্তু ৩০ বছৰৰ পিছত মহাবিশ্বৰ শক্তি আপোনাৰ সপক্ষে কাম কৰিবলৈ আৰম্ভ কৰে লাহে লাহে জীৱনৰ বিশৃংখলতাবোৰ আঁতৰি সকলো নিজৰ সঠিক স্থানত বহিবলৈ ধৰে কোনোবাই কৰ্মজীৱনত অভাৱনীয় উন্নতি লাভ কৰে কোনোবাই সমাজত নিজৰ এখন স্থায়ী আসন গঢ়ি তোলে আকৌ কাৰোবাৰ জীৱনলৈ চিৰকাংক্ষিত অৰ্থনৈতিক স্থিৰতা আহে এক কথাত এই সময়ছোৱাই হৈছে আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ টাৰ্নিং পইণ্ট বা সলনি কৰা সময় প্ৰিয় দৰ্শক আপোনাৰ জীৱনলৈ বাৰু এনেকুৱা কোনোবা বিশেষ ব্যক্তি আহিছেনে যিয়ে আপোনাৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিছে বা আপুনি ৩০ৰ দেওনা পাৰ হৈ জীৱনৰ সেই আচল পৰিৱৰ্তন অনুভৱ কৰিছেনে তলত কমেন্ট কৰি নিশ্চয় জনাব লগতে হৰ হৰ মহাদেৱ বুলি লিখি আপোনাৰ জন্ম তাৰিখটো লিখিবলৈ নাপাহৰিব প্ৰিয় দৰ্শক ২০২৪ চনৰ পৰা ২০৩০ চনলৈকে
আপোনাৰ জীৱনত কি মহাজাগতিক ঘটনা ঘটিবলৈ গৈ আছে সেই কথা এবাৰ অতি মনোযোগেৰে শুনিব, কাৰণ ইয়াতেই লুকাই আছে আপোনাৰ ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰা সেই গোপন সংকেতবোৰ। এতিয়া আমি যিবোৰ কথা কম সেয়া হৈছে আপোনাৰ আগন্তুক 4 বছৰৰ ধ্ৰুৱ সত্য, যাক এৰাই চলাৰ কোনো উপায় এই ব্ৰহ্মাণ্ডত নাই। বৰ্তমান কৰ্মফলদাতা শনি আপোনাৰ ৰাশি চক্ৰৰ 3য় স্থানত অৱস্থান কৰিছে আৰু 2027 চনৰ জুন মাহলৈকে তেওঁ ইয়াতেই বিৰাজমান হৈ থাকিব। জ্যোতিষ আৰু আধ্যাত্মিক বিজ্ঞানত 3য় স্থান মানেই হ'ল সাহস, যোগাযোগ, নিজৰ প্ৰচেষ্টা আৰু দক্ষতা। ইয়াৰ অৰ্থ হ'ল মহাবিশ্বই আপোনাক নীৰৱে বহি থাকিবলৈ নিদিয়ে। আপুনি হয়তো ইতিমধ্যে কোনো অনলাইন প্লেটফৰ্ম, ছ'চিয়েল মিডিয়া, ভ্ৰমণ বা মানুহৰ সৈতে সংযোগ স্থাপন কৰিব পৰা কোনো বিশেষ কৰ্মত নিজকে নিয়োজিত কৰিছে, অথবা অহা এবছৰৰ ভিতৰত নিশ্চিতভাৱে এনে কোনো নতুন যাত্ৰা আৰম্ভ কৰিব। আপোনাৰ অন্তৰাত্মাই অহৰহ নতুন কিবা এটা সৃষ্টি কৰাৰ তাৰণা অনুভৱ কৰি থাকিব। আনহাতে মায়াবী ৰাহু বৰ্তমান আপোনাৰ 2য় স্থানত অৱস্থান কৰিছে। এই ৰাহুৰ অলৌকিক প্ৰভাৱত আপোনাৰ বাক শক্তিত অৰ্থাৎ কথা কোৱাৰ শৈলীত এক অদ্ভুত সন্মোহিনী শক্তিৰ সৃষ্টি হ'ব। আপুনি নিজৰ কথাৰে, নিজৰ বিচাৰধাৰাৰে মানুহৰ মনত গভীৰ প্ৰভাৱ পেলাবলৈ সক্ষম হ'ব। কিন্তু প্ৰকৃতিৰ নিয়ম অনুসৰি প্ৰতিটো পোহৰৰ আঁৰতেই একোটা ছাঁ থাকে। সেয়েহে অতি সাৱধান হ'ব। এই সময়ছোৱাত আপোনাৰ মুখৰ পৰা ওলোৱা মাত্ৰ এটা ভুল শব্দৰ বাবেই পৰিয়ালৰ মাজত ডাঙৰ ভুল বুজাবুজি বা অশান্তিৰ সৃষ্টি হ'ব পাৰে। সেয়েহে যেতিয়াই কথা ক'ব নিজৰ শব্দবোৰক আধ্যাত্মিক তুলাচনীৰে জুখি চাব। ইয়াৰ পিছতে আহে 2026 চনৰ আটাইতকৈ ডাঙৰ মহাজাগতিক পৰিৱৰ্তনৰ সময়। 2026 চনৰ জুন মাহত দেৱগুৰু বৃহস্পতিয়ে আপোনাৰ 7ম স্থানত প্ৰৱেশ কৰিব। এই সময়ছোৱা আপোনাৰ জীৱনলৈ এক ঐশ্বৰিক বৰদানৰ দৰে নামি আহিব। যিসকলৰ বিবাহত পলম হৈ আছে তেওঁলোকৰ বাবে বিবাহৰ শুভযোগ মুকলি হ'ব। আবদ্ধ হৈ থকা সম্পৰ্কবোৰ এক নতুন আৰু সুন্দৰ দিশ লাভ কৰিব। পৰিয়াললৈ কোনো অপ্ৰত্যাশিত শুভ খবৰ আহিব পাৰে। আনকি কৰ্মক্ষেত্ৰত আপোনাৰ পদোন্নতি বা জীৱন সলনি কৰি দিব পৰা কোনো ডাঙৰ সুযোগ এই সময়তে আপোনাৰ পদূলিমুখত উপস্থিত হ'ব পাৰে। ইয়াৰ পিছত সময় চকৰি ঘূৰি উপস্থিত হ'বগৈ 2027 চনৰ জুন মাহত। এই সময়ত ন্যায়াধীশ শনিদেৱে আপোনাৰ 4ৰ্থ স্থানত প্ৰৱেশ কৰিব আৰু তাত প্ৰায় 2.5 বছৰ কাল অৱস্থান কৰিব। 4ৰ্থ স্থান হৈছে ঘৰ, মাটি, বাহন আৰু মানসিক শান্তিৰ স্থান। ইয়াৰ অৰ্থ হ'ল এই সময়ছোৱাত আপোনাৰ মনলৈ নিজাকৈ এখন ঘৰ সজাৰ, মাটি বা গাড়ী কিনাৰ গভীৰ বাসনা জাগ্ৰত হ'ব। হয়তো আপুনি নিজৰ বাসগৃহটো নতুনকৈ সজাই তুলিবলৈ চেষ্টা কৰিব। কিন্তু মনত ৰাখিব, শনিৰ প্ৰভাৱত আৰম্ভণিতে আপুনি কিছু মানসিক চাপ, দৌৰা-দৌৰি বা দুশ্চিন্তাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। বিশেষকৈ এই সময়ছোৱাত মাতৃৰ স্বাস্থ্যৰ প্ৰতি অতিৰিক্ত গুৰুত্ব প্ৰদান কৰিব। অৱশ্যে ইয়াৰ আটাইতকৈ আশাপ্ৰদ দিশটো হ'ল আপুনি যিমানেই কষ্ট নকৰক কিয় ঈশ্বৰৰ কৃপাত শেষ পৰ্যায়ত আপুনি নিজৰ সপোনৰ সেই ভৌতিক সম্পদবোৰ নিশ্চিতভাৱে অৰ্জন কৰিবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, 2024 চনৰ পৰা 2030 চনৰ ভিতৰত আপোনাৰ আটাইতকৈ ডাঙৰ সপোনটো কি? তলত কমেন্ট কৰি নিশ্চয় জনাব। লগতে জয় শনিদেৱ বুলি লিখি নিজৰ জন্ম তাৰিখটো জনাবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, এতিয়া জানি লোৱা হওক 2028 আৰু 2029 চনৰ সেই বিশেষ সময়ছোৱাৰ বিষয়ে। এই সময়ছোৱাত মহাবিশ্বই আপোনাৰ ধৈৰ্যৰ গভীৰ পৰীক্ষা ল'ব। সকলোবোৰ একেবাৰে বেয়া নহয়, কিন্তু মাজে মাজে আপোনাৰ এনেকুৱা অনুভৱ হ'ব যেন জীৱনৰ গতি স্তব্ধ হৈ পৰিছে বা আগৰ দৰে আগুৱাই যাব পৰা নাই। এই সময়ত ধৈৰ্য ধৰাটোৱেই হৈছে আপোনাৰ আটাইতকৈ ডাঙৰ আধ্যাত্মিক সাধনা, কাৰণ এই সময়ছোৱাই আপোনাক মানসিকভাৱে ইমানেই শক্তিশালী কৰি তুলিব যিটো আপুনি কল্পনাও কৰিব নোৱাৰে। আৰু তাৰ পিছত যেতিয়া 2029 চনৰ শেষৰ ফালৰ পৰা 2030 চনৰ সময়খিনি আহি পাব, আপুনি নিজেই নিজৰ ভিতৰত এক অভাৱনীয় আধ্যাত্মিক আৰু মানসিক পৰিপক্কতা অনুভৱ কৰিব। আপোনাৰ চিন্তাধাৰা, আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা সকলোবোৰ সম্পূৰ্ণৰূপে সলনি হৈ যাব। যিবোৰ সমস্যাই এদিন আপোনাক থমকি ৰবলৈ বাধ্য কৰিছিল, সেইবোৰ এতিয়া আপোনাক আৰু বাধা দিব নোৱাৰিব। এক কথাত ক'বলৈ গ'লে 2026ৰ পৰা 2030লৈকে এই সময়ছোৱা হৈছে আপোনাৰ বাবে পৰিশ্ৰম, পৰিৱৰ্তন আৰু জীৱনৰ আটাইতকৈ ডাঙৰ উত্তৰণৰ সময়। এই সময়খিনি যদি আপুনি ধৈৰ্যৰে পাৰ কৰিব পাৰে, তেন্তে জীৱনৰ সৰ্বোচ্চ সফলতা লাভ কৰাটো কেৱল সময়ৰহে অপেক্ষা। কিন্তু এতিয়া আপোনাৰ মনত নিশ্চয় এটা প্ৰশ্ন উদয় হৈছে,
যদি এই যাত্ৰা ইমানেই কঠিন তেন্তে নিজৰ জীৱনক এই বাধাবোৰৰ পৰা ৰক্ষা কৰিব কেনেকৈ প্ৰিয় দৰ্শক ব্ৰহ্মাণ্ডৰ প্ৰতিটো সমস্যাৰে যেনেকৈ কাৰণ থাকে ঠিক তেনেকৈ তাৰ একোটা আধ্যাত্মিক সমাধান বা প্ৰতিকাৰো থাকে মকৰ ৰাশিৰ বাবে এই প্ৰতিকাৰবোৰ অতি সৰল কিন্তু আপুনি ইয়াক একাগ্ৰতা আৰু নিয়মেৰে পালন কৰিব লাগিব সৰ্বপ্ৰথমে শনিদেৱৰ প্ৰভাৱক সঠিকভাৱে সন্তুলিত কৰিবলৈ প্ৰতিদিনে এই সিদ্ধ মন্ত্ৰটো 108 বাৰ জপ কৰিব ওম প্ৰাং প্ৰিং প্ৰং স শনৈশ্বৰায় নমঃ আমি প্ৰতিকাৰসমূহ ডেছক্ৰিপশ্যন বক্সত লিখি দিবলৈ চেষ্টা কৰিম আপুনি ডেছক্ৰিপশ্যনলৈ গৈ মন্ত্ৰটো লিখি ল'ব পাৰে ইয়াৰ সমান্তৰালকৈ প্ৰতিদিনে সূৰ্যোদয়ৰ সময়ত ভগৱান সূৰ্যদেৱক জল অৰ্পণ কৰিব আৰু গায়ত্ৰী মন্ত্ৰ জপ কৰাৰ অভ্যাস গঢ়ি তুলিব আন এক মহাশক্তিশালী উপায় হৈছে প্ৰতিদিনে হনুমান চালিচা পাঠ কৰা এই সাধনা কৰিলে আপুনি নিজেই অনুভৱ কৰিব কেনেকৈ লাহে লাহে আপোনাৰ জীৱনৰ পৰা অশুভ শক্তিবোৰ আৰু জীৱনৰ বাধাবোৰ আঁতৰি গৈছে মন শান্ত হ'ব আৰু আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা আচৰিত ধৰণে বৃদ্ধি পাব শেষত মাত্ৰ এটা কথা মনত ৰাখিব মকৰ ৰাশিৰ জাতক জাতিকা হিচাপে আপোনাৰ জীৱনত সফলতা পলমকৈ আহিব পাৰে কিন্তু আপোনাৰ জীৱনত ব্যৰ্থতা নামৰ কোনো শব্দ নাই আপুনি হয়তো আজিও সেই স্থানত উপস্থিত হোৱা নাই য'ত আপুনি হ'ব বিচাৰে কিন্তু হাজাৰ বাধাৰ পিছতো আপুনি থমকি ৰোৱা নাই সেয়াই হৈছে আপোনাৰ অন্তৰাত্মাৰ আটাইতকৈ ডাঙৰ শক্তি আপুনি ধীৰে ধীৰে খোজ কাঢ়ে কিন্তু এদিন সকলোকে পিছ পেলাই বহুদূৰ আগুৱাই যাব প্ৰিয় দৰ্শক যদি আপুনি প্ৰকৃততে বিশ্বাস কৰে যে আপোনাৰ নীৰৱ পৰিশ্ৰমে এদিন নিশ্চয় ফল দিব তেন্তে কমেন্ট বক্সত গৈ অন্তৰৰ পৰা লিখক হৰ হৰ মহাদেৱ জয় শনিদেৱ ভিডিঅ'টো যদি আপোনাৰ মনোগ্ৰাহী হৈছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব আৰু ভিডিঅ'টো আপোনাৰ পৰিয়ালৰ মকৰ ৰাশিৰ লোকসকলক বা আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনে ধৰণৰ আধ্যাত্মিক আৰু ৰহস্যময় সত্যবোৰ সদায় জানি থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ যাত্ৰাৰ সৈতে সংযুক্ত হৈ থাকক দেৱাদিদেৱ মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছো তেওঁৰ ঐশ্বৰিক আশীৰ্বাদ চিৰকাল আপোনাৰ ওপৰত বৰষি থাকক হৰ হৰ মহাদেৱ জয় শনিদেৱ